খোজকাঢ়ি যাব লাগিব আহক পাহাৰৰ কিছুমান দৃশ্যবোৰ দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকক বহুদিন মই ব্লগ দিয়া নাছিলোঁ এইটো হেৰিত চেনেলত তো আজি বহুত বছৰৰ মূৰত কমেও 2 বছৰ এবছৰৰ মূৰত ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিছোঁ তাকো পাহাৰত ভিডিঅ'টো চাই কি মৰম দিয়ে চেনি দিয়ে দিব আৰু কাৰ ঘৰত যাই আছোঁ আমি ৰাজবংশী পাপু খুৰাৰ ঘৰত একচুৱেলি ঘৰত নহয় মাটি আৰু চাব আহিছোঁ কি খেতি আছে কি নাই পঠাইছে ইনভেষ্টিগেশ্যন আমি ঠিকে গৈ আছোঁ ৰাজবংশী ঠিকে যাই আছে একদম পাহাৰৰ ওপৰত অঁ এইখিনি ওপৰত একেবাৰে ময়ো গৈ আছোঁ লগত আপোনালোকে আহক আহি আহি আমাৰ মঞ্জিল পাই গ'লোঁ ৰাজবংশী কি কোৱা কেনেকুৱা লাগিছে তোমাক একদম বহুত ভাগৰ ৰিক্সাত গাড়ী উঠাই দিছোঁ একদম ৰিক্সাত একেবাৰে স্কুটি উঠাই দিছোঁ একদম তথাপি অকণমান শ্লিপ খাইছিলোঁ মোৰ বহুত ভয় লাগিছে কিন্তু ৰাজবংশীৰ কাৰণে অলপ সাহস পালোঁ আহকচোন আমি য'ত আহিম বুলি ভাবিছিলোঁ এইখিনিয়ে জেগাডোখৰ মানে সুন্দৰ জেগা আৰু ভিডিঅ' কোৱালিটি অলপ বেয়া পাব কিহৰ কাৰণে মোবাইলটো ভাঙি থাকিলে আৰু এইটো মোৰ ছেকেণ্ড মোবাইল টিকটক কৰি কৰি মোবাইল অৱস্থা একেবাৰে ভাঙি থাকিলে একেবাৰে বেয়া অৱস্থা তাৰপৰা নতুন এটা ল'লোঁ মই কম টকাতে ল'লোঁ ৰেডমি বুলি এটা মোবাইল ল'লোঁ তাকে সেই মোবাইলটোৰে ভিডিঅ' কৰি আছোঁ কেনেকুৱা পাই আছে নাজানো আমাৰ ৰাজবংশী তাত উঠিলে ৰাজবংশী হাই এটা দি দিয়া কোৱালিটি কেনেকুৱা পাই নাজানো তথাপিও মৰম দিব আৰু আৰম্ভ কৰিছোঁ আজিৰ পৰা ভাবিছোঁ 2-এটা ব্লগ দিম য'তে নাযাওঁ কিয় ব্লগ এটা দি যাম আৰু নে কি কোৱা জয় অসম বঢ়িয়া অঁ ইফালে এইটো আছে এই চিনেমা এখন আছে যে তোমাৰ এই যে কৈছে আমিৰ খানে ৰাম 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 এইটো কাৰেণ্টৰ টান নেকি God. এই বগৰীডালৰ তলত না এইপিনে ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है राजवंशी मंजिल मिल गया हम लोगों को पूरा गছ গছনিৰে ভৰ্তি কিন্তু লগতে এটা গুৰুত্বপূৰ্ণ কথা কওঁ আপোনালোকে জানে পাহাৰ কাটি কাটি মানুহবিলাকে ঘৰ বনাই আছে গছ গছনিবিলাক লাহে লাহে নাইকিয়া হৈ আছে কি ক'বা ৰাজবংশী অকণ ঘূৰি দিয়া ৰ'দো পৰিছে কি ক'বা দুখৰ কথা বেয়া লাগে এইবিলাক কিনো কথা কওঁ পাহাৰ ধ্বংস কৰি গছ গছনি কাটি ঘৰ বনাই আছে মানুহবিলাক আৰু বিশেষকৈ আমাৰ ক্ষতি হৈছে কিয়নো গছ গছনি আছে কাৰণে আমি আছোঁ হয় নহয় এইটো মানুহবিলাকে গম পাব লাগে ৰাজবংশীক চাওক না আপোনালোকে চাওকচোন কি কৰি আছে ৰাজবংশী কি ছিঙি আছা কহুৱা কি কৰিবা গান এটা আছে নহয় কহুৱা বন মোৰ অশান্ত মন হয়নে তুমি কৈ আছা ইয়াতে শুনা পোৱা নাই চা এবাৰ ঘূৰি দিয়া ৰাজবংশী কি যে কৰি থাকে ই আহা এই যে দেখিছে বাঁহ গছজোপা এই বাঁহ গছজোপাৰ নাম কি আপোনালোকে মোক কমেণ্ট কৰি জনাওক এতিয়াই জনাওক জলদি 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 কমেণ্ট ভিডিঅ'টো যদি ভাল লাগিছে
ভাল নালাগে মই গম পাইছোঁ তথাপি কৈছোঁ যদি ভিডিঅ'টো যদি অলপ হ'লে ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ নকৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দেখিছে নহয় প্ৰেছ কৰি দিব দবাই দিলে হ'ল কিয়নো বেল আইকনটো প্ৰেছ কৰিলেহে মোৰ ভিডিঅ'বোৰ মানে যেতিয়া মই আপলোড দিওঁ তেতিয়া আপোনালোকে গম পাব আৰু মোক ছাপোৰ্ট কৰক প্লিজ আপোনালোকৰ ছাপোৰ্ট লাগে এতিয়া মোক বেলেগ একো নালাগে ছাপোৰ্ট লাগে আৰু নাভাবিব যে মই চবেই ইউটিউব কৰি আছে মই পইচাৰ কাৰণে অহা বুলি মোৰ পুৰণা চেনেলটো আছে বিদ্যুৎ নৱডেকা সেইটোতে মই দিম আৰু তেনেকুৱা কথাটো আৰু মোৰ কোনো পইচাৰ কাৰণে ইউটিউব হেৰি কৰা নাই বহুতে ভাবিব পাৰে যে বিদ্যুতে পইচাৰ কাৰণে ইউটিউব চেনেলটো আকৌ আৰম্ভ কৰিছে পইচাৰ কাৰণে নহয় মই এটা স্মৃতি আৰু ধৰি লওক এই ভিডিঅ'টো যদি মই 4-5 বছৰ মূৰত চাওঁ কেনেকুৱা লাগিব কথাটো হ'ল তেনেকুৱা ধৰি লওক মই বুঢ়া হৈ গ'লোঁ ল'ৰা ছোৱালী হ'ল তেতিয়া ক'ব পাৰিম যে চা এইটো ময়ে আছিলোঁ আগত মই তেনেকুৱা এনে তাৰ স্মৃতি আৰু জেগাত গ'লোঁ স্মৃতিবোৰ কেপচাৰ কৰিলোঁ ল'লোঁ স্পট জেগাবোৰ দেখালোঁ এনেকুৱা কথাটো যেনেকৈ আমি এখন ফটো তুলিলোঁ ফটোখন যদি আমি 10 বছৰ মূৰত চাওঁ কেনেকুৱা লাগিব সেইটো এটা স্মৃতিৰ কাৰণে মই ভিডিঅ' বনাই আছোঁ পইচাৰ কাৰণে মই ভিডিঅ' কোনো মানে বনোৱা নাই তেনেকুৱা গতিকে ভুল নুবুজিব ভিডিঅ'টো মৰম দিব চাব ছাবস্ক্ৰাইব কৰিব বাছ ধন্যবাদ